ভগৱানে আপোনাৰ পৰীক্ষা লৈ আছে নেকি? ভগৱানে যেতিয়া পৰীক্ষা লয় তেতিয়া কি হয়? নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভগৱানৰ কৃপাত সকলো ভালে আছে। আজি আমি আলোচনা কৰিম ভগৱানে লোৱা পৰীক্ষাৰ বিষয়ে। জীৱনত কিবা এটা পাবলৈ হ'লে আমি পৰীক্ষা দিবই লাগিব। সেই পৰীক্ষাত যেতিয়া আমি উত্তীৰ্ণ হ'ম তেতিয়া আমি সফল হ'ম। মানুহৰ জীৱনত সমস্যা থাকে। আপোনাৰো জীৱনত যদি সমস্যা আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। জীৱনত যদি আপুনি কিবা পাবলৈ বিচাৰিছে তেন্তে আপুনি পৰীক্ষা দিবই লাগিব। মহাভাৰতৰ কথা মন কৰিব পাৰে। মহাভাৰতৰ একোটা চৰিত্ৰই যিকোনো বৰদান বা অস্ত্ৰ লাভ কৰিবলৈ কঠোৰতকৈ কঠোৰ পৰীক্ষা দিবলগীয়া হৈছিল। পশুপাত অস্ত্ৰ লাভ কৰিবলৈ মহাদেৱক অৰ্জুনে পৰীক্ষা দিবলগীয়া হৈছিল। আপুনি যি বিচাৰি আছে সেইখিনিৰ বাবে আপুনি যোগ্য হয় নে নহয় সেয়া প্ৰমাণ দিবলৈ পৰীক্ষা দিবই লাগিব। ভগৱান প্ৰাপ্তি ইমান সহজ নহয়। আটক ধুনীয়া অলংকাৰ পাবলৈ সোণ গলাই তাক পিন্ধিব লাগিব। তাৰপিছত তাক হাতুৰিৰে মৰিয়াব লাগিব। তাৰ পিছতহে আপুনি তাৰ ফলটো পাব। ঠিক একেদৰে জীৱনত কিবা পাবলৈ হ'লে দুখ, কষ্ট, যন্ত্ৰণা হজম কৰিব পাৰিব লাগিব। ঈশ্বৰক প্ৰয়োজনত নহয় সদায় আৰাধনা কৰক। যেতিয়াই আপুনি জীৱন বাটত সন্মুখীন হোৱা প্ৰতিটো পৰীক্ষাত সাহসেৰে ভক্তিৰে মুখামুখি হ'ব পাৰিব তেতিয়াই ভগৱানে আপোনাক সহায় কৰিব। বন্ধুসকল, ভগৱানে যেতিয়া পৰীক্ষা ল'ব আপোনাৰ হাতত একোৱেই নাথাকিব। এটা টকাৰ বাবে আপুনি হাহাকাৰ কৰিব লাগিব। কিন্তু সেই সময়ছোৱাত আপুনি কি কৰিব সেইটোহে গুৰুত্বপূৰ্ণ কথা। 1 টকা এটা পাবলৈ আপুনি কেনেকুৱা পথ বাছি লৈছে, কেনেকৈ সেই অৱস্থাৰ পৰা নিজকে মুক্ত কৰিছে সেইটোৰহে পৰীক্ষা আপোনাৰ লগত লোৱা হয়। যেতিয়া ভগৱানে আপোনাৰ পৰীক্ষা ল'ব আপুনি আপোনাৰ চাৰিওফালে অন্ধকাৰ দেখিব। আপোনজনৰ সৈতে ইমানেই দূৰত্ব বাঢ়ি যাব, ইমানেই অশান্তি আহিব, আপুনি কান্দি কান্দি শীতানৰ গাৰু তিয়াই দিবলগীয়া অৱস্থা হ'ব। শাৰীৰিক অসুস্থতাই আপোনাক কোঙা কৰি পেলাব। ইটোৰ পিছত সিটো বেমাৰে আপোনাক লোক নেৰা হ'ব। কিন্তু ইয়াৰ বাবে আপুনি ভগৱানক কেতিয়াও দুখ নিদিব। এয়া কেৱল ভগৱানে আপোনাৰ জীৱনত লোৱা পৰীক্ষাহে মাথো। যেতিয়াই আপুনি ভাবিবলৈ আৰম্ভ কৰিব ভগৱান মোৰ লগত নাই, তেতিয়াৰ পৰাই আপোনাৰ পৰীক্ষা আৰম্ভ হ'ব। যেতিয়া আপোনাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব তেতিয়া আপুনি অলপো ভাগি নপৰিব। এটাই ভাবিব ভগৱানে আপোনাক সাক্ষাৎ দিব আৰু সেইবাবে আপোনাৰ পৰীক্ষা আৰম্ভ হৈছে। যিকোনো প্ৰকাৰে আপুনি এই পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব। ভগৱানে আপোনাক বিভিন্ন ধৰণে পৰীক্ষা ল'ব পাৰে। ভগৱানে আপোনাক চাব তেওঁৰ প্ৰতি আপোনাৰ ভক্তিৰ গভীৰতা কিমান। আপোনাৰ জীৱনত অশান্তি হৈছে, কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে, আৰ্থিক সমস্যাৰে আপুনি জৰ্জৰিত, আপুনি ভবামতে একোৱেই হোৱা নাই, প্ৰেম প্ৰতাৰিত হৈছে। এনেকুৱা সময় যেতিয়াই আহিব তেতিয়াই আপুনি সাৱধান হৈ যাব। এইখিনি সময়ত আপোনাৰ একমাত্ৰ অস্ত্ৰ হৈছে ধৈৰ্য আৰু বিশ্বাস। নিজেই ধৈৰ্য ধৰিব আৰু ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব। সদায় ভগৱানৰ নাম লোৱাজনৰো কেতিয়াবা বিপদ আহে। গতিকে সদায় এনেকুৱা কাম কৰিব যাতে ভগৱানে আপোনাৰ মংগল কৰে। কাৰণ কৰ্ম আৰু ভক্তি দুয়োটাই পৃথক বস্তু। ভাল কৰ্মৰ ফল সদায় ভাল হয় আৰু বেয়া কৰ্মৰ ফল সদায় বেয়া হয়। সুখতো যিজনে ভগৱানৰ নাম ল'বলৈ নাপাহৰে তেওঁৱে ঈশ্বৰৰ প্ৰাপ্তি হয়। বেয়া সময়ত ভগৱানে আপোনাক এইভাৱে শক্তিশালী কৰি তোলে যাতে আপুনি বেয়া সময়খিনি সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে বা আপুনি ভৱিষ্যতে বেয়া সময়ৰ মুখামুখি হ'ব পাৰে। সেয়েহে ভাল কৰ্ম কৰক, ভাল ফল লাভ কৰক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে আপুনিও যদি ভগৱানক বিশ্বাস কৰে বা ভগৱানৰ ওপৰত আপোনাৰ আস্থা আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। তেন্তে এতিয়ালৈ আহিছোঁ, ধন্যবাদ।